এদিনীয়া মনৰ আশা এটা পূৰণ। নেৰিকৰ অৱস্থাটো চাওক না, কি এক্টিং মাৰিছে, টোপনি অহাৰ এক্টিং মাৰিছে। আজি আমি আহিছোঁ দেওশাল মন্দিৰ। দেওশাল মন্দিৰ পাই গ'লোঁ। এয়া এইফালে আছে, এইফালে ৰুমিবা। এতিয়া আমি প্ৰসাদ চসাদ লৈ লওঁ আৰু তাৰপিছত মন্দিৰত সোমামগৈ। দেওশাল মন্দিৰ জনবিশ্বাস অনুসৰি এটা জাগ্ৰত শিৱ মন্দিৰ। উজনি অসমলৈ অহা যোৱা কৰা লোকসকলে এই মন্দিৰটো দেখিছে, এবাৰ হ'লেও ইয়াত সেৱাও জনাইছে। গুৱাহাটীৰ পৰা গ'লে জাগিৰোড পাৰ হৈ এই মন্দিৰটো পোৱা যায়। বহু ইতিহাস জড়িত হৈ আছে এই মন্দিৰটোৰ লগত। গোভা ৰজা দেওশাল শিৱ মন্দিৰ। মেইন হাইৱেৰ ওচৰতে আছে এই মন্দিৰটো। আহক মূল গেটেৰে আমিও মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। এইফালে আমি চাকি বন্তি ধূপ-ধূনা যি লাগে সকলোবিলাক লৈ লওঁ। মই আৰু ৰুমিবা শৰাই আৰু চাকি ধূপ ল'ব লৈছোঁ। ৰুমিবাই আগতেও এই মন্দিৰটোত আহিছে, সেইকাৰণে মন্দিৰটোৰ বিষয়ে বহুতখিনি কথা জানে, কি আগবঢ়াব লাগে সকলোবোৰ জানে। আৰু মোৰ কাপোৰযোৰ পিন্ধাৰ ষ্টাইলটো এবাৰ মন কৰকচোন, কি যে জধলা মধলা টাইপছৰ হৈ গৈছে। ইয়াৰ কাৰণো অৱশ্যে নথকা নহয়, কাৰণ এটা আছে। এই দেওশাল মন্দিৰটোৰ যে কিবা এটা আচৰিত শক্তি আছে, তাৰ চমুৱা ভাগ ঘৰতেই পাইছিলোঁ। মানে মই ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধিলোঁ, তাৰপিছত কি হ'ল, আহিবলৈ ওলাইছোঁহে মাথো, চাদৰ মেখেলাযোৰ পানীত তিতি বেয়া হৈ থাকিলে। মই ভাবিছিলোঁ যে এইযোৰ পিন্ধি নাহোঁ, কিন্তু ভগৱানে চাগে মোক সেইযোৰ পিন্ধি আহিব নিদিলে আৰু পটককৈ মানে জধলি মধলিকৈ এইযোৰ পিন্ধি আহিলোঁ। আৰু মোৰ এইফালে শৰাই লোৱা হৈ গ'ল। মই এনেকৈ গাখীৰ, নাচপতি, আপেল, কল, ধতুৰা ফুল, নাৰিকল সকলোবিলাক ল'লোঁ। প্ৰসাদ লোৱা হৈ গ'ল আমাৰ। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাম। এইফালে ধুনীয়াকৈ জোতা চেণ্ডেল ৰাখিব পাৰি। আমি অৱশ্যে গাড়ীতে থৈ আহিছিলোঁ। শম্ভু শৰণয়ায় মাগে ভক্ত জনিয়ে, শম্ভু শৰণয়ায়। মূল মন্দিৰত চাকি জ্বলোৱাৰ অনুমতি নাই, সেয়েহে বাহিৰত খুব ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া হৈছে চাকি জ্বলোৱাৰ বাবে। আৰু এইফালৰ চিৰিকেইটাৰে মেইন মন্দিৰলৈ প্ৰৱেশ কৰিব পাৰি। আৰু মন্দিৰৰ দুয়ো কাষে খুব ধুনীয়াকৈ এনেকৈ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু আমাৰ চাকি জ্বলোৱা হৈ গ'ল। এতিয়া আমি মেইন মন্দিৰত প্ৰৱেশ কৰিছোঁ। আৰু এয়া হৈছে দেওশাল মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। খুব ধুনীয়া এটা পৰিৱেশ, খুব পৰিপাটি আৰু খুব ধুনীয়াকৈ মানে পূজা অৰ্চনা কৰা হয়। খুব মানে ডিচিপ্লিন এটা মেইনটেইন কৰা হয়। এনেকৈ শৰাইবিলাক তাত দিয়া হয়। এখন ডাঙৰ শিৱ ভগৱানৰ ফটো, শিৱলিংগ, পাৰ্বতী মা, গণেশৰ ফটো। খুব ধুনীয়া এটা পৰিৱেশ, য'ত আহিলে এনেকুৱা লাগে যেন ভগৱানক বিচাৰি পালোঁ। খুব এটা শান্তি অনুভৱ হয়। জনবিশ্বাস, জনপ্ৰবাদ মতে এই মন্দিৰটো এটা জাগ্ৰত শিৱ মন্দিৰ। ইয়াৰ লগত বহুতো ইতিহাস জড়িত হৈছে। আৰু এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল গোভা ৰজাই। জনপ্ৰবাদ মতে 10ম শতিকাতে প্ৰতিষ্ঠা কৰা হৈছিল এই শিৱ মন্দিৰটো। শিৱলিংগৰ আকৃতিৰ দৰে এটুকুৰা শিল দেখা পাইছিলে গোভা ৰজাই, আৰু তাৰ পৰাই এই মন্দিৰটোৰ স্থাপন হয়। পূৰ্বৰ ৰীতি নীতিৰ দৰে এতিয়াও পূজা অৰ্চনা চলি আছে বুলি মানি আহিছে লোকসকলে। আৰু এতিয়া আমি শৰাইৰ কাৰণে ৰৈ আছোঁ। মানে আমি যিবিলাক শৰাই দিছিলোঁ, এটা ভাগ ভগৱানৰ তাত ৰাখি আনটো ভাগ আমাক খুব ধুনীয়াকৈ উভতাই দিব। শংখধ্বনি, মন্ত্ৰ উচ্চাৰণ এইবিলাকৰ মাজত কিবা এটা শান্তি অনুভৱ কৰিলোঁ আৰু বহুত কিবা এটা ভাল লাগিছে মন্দিৰলৈ আহি। আপোনালোকে যেতিয়া নিজে আহিব তেতিয়া অনুভৱ কৰিব পাৰিব। আৰু এইফালে আমাক শৰাই দি দিলে, আৰু এইফালে এইবিলাক দেখিছেনে টিলিঙা। আমি এতিয়া বাহিৰলৈ আহিলোঁ সেৱা জনাই পেলাই। বহুত ভক্তৰ সমাগম হৈছে, যিহেতু শাওণ মাহ চলি আছে, দূৰ দূৰণিৰ পৰা ভক্ত আহিছে। আৰু এইফালে এইডাল দেখিছেনে, এইখিনি হৈছে ৰছী বন্ধা ঠাই। ইয়াতে আপুনি ৰছী বান্ধিব পাৰে নিজৰ উইচ এটা লৈ পেলাই। আৰু খুব ধুনীয়া পৰিৱেশ এটা। শম্ভু শৰণয়ায় মাগে ভক্ত জনিয়ে, শম্ভু শৰণয়ায় মাগে ভক্ত জনিয়ে। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মন্দিৰত, কিন্তু সদায় ভাবি থাকোঁ যেতিয়া তেজপুৰ যাওঁ তেতিয়া ভাবি থাকোঁ যে মন্দিৰটোত আহিম। আৰু আজি মানে কৰিলে ভগৱান মানে স্পেচিয়েলি কি হয়, শাওণৰ মাহত আহিলে বহুত ভাল লাগে। শাওণৰ মাহত পালোঁ, সোমবাৰ হ'লে
আৰু বেছি ভাল লাগিলে হয় নোৱাৰিলো আজি দেওবাৰে আহিলোঁ ধুনীয়া এটা পৰিৱেশ মানে খুব ভাল লাগিছে ফাৰ্ষ্ট টাইম ব্যস্ত মানে দেওশাল মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ খুব ধুনীয়া এটা পৰিৱেশ খুব শান্তশিষ্ট পৰিৱেশ খুব ধুনীয়া মানে আৰু দেওশাল মন্দিৰৰ লগত বহুত জনবিশ্বাস জড়িত হৈ আছে শুনামতে প্ৰবাদ মতে দেওশালৰ মূল মন্দিৰত গোভা ৰজাই প্ৰৱেশ নকৰে ইয়াৰ লগতো জড়িত হৈছে জনবিশ্বাস আৰু কিছুমান প্ৰবাদ জনবিশ্বাস অনুসৰি পূৰ্বতে নৰবলি দিয়া হৈছিল এই মন্দিৰত আৰু এদিন যেতিয়া বলি দিবলৈ মানুহ পোৱা নাছিল তেতিয়া ৰজাই মানে হুকুম দিছিলে মানে আদেশ দিছিলে ৰাতিপুৱা যাক পোৱা যাব তাকেই বলি দিয়া হওক বুলি আৰু ৰাতিপুৱাই মানে ৰজাৰ পুত্ৰকে পোৱা গৈছিলে আৰু ৰজাৰ পুত্ৰকে বলি দিয়া হৈছিলে আৰু নিজে প্ৰতিষ্ঠা কৰা মন্দিৰত নিজৰ পুত্ৰক বলি দিব লগা হোৱা বাবে ৰজাই দুখ পাইছিলে আৰু সেইকাৰণে ৰজাই মানে শপত খাইছিলে যে মই এই মন্দিৰত প্ৰৱেশ নকৰোঁ প্ৰবাদ অনুসৰি দেওশালৰ মূল মন্দিৰত গোভা ৰজাই প্ৰৱেশ নকৰে কাষত থকা সৰু মন্দিৰটোতহে প্ৰৱেশ কৰে বুলি প্ৰবাদ আছে शंभु शरण आए मांगे भक्त जनिए शंभु शरण आए मांगे भक्त जनिए कष्ट निवारो दया करो दर्शन शिव दे दो दया करो अब तो আজি মানে বহুত দিনীয়া মনৰ আশা এটা পূৰণ হ'ল বহুত দিনৰ পৰা ভাবি আছিলোঁ যে দেওশাল মন্দিৰ আহিম আৰু আজি ভগৱানে সেয়া আশাটো পূৰণ কৰিলে তেতিয়া এইফালৰ পৰা সদায় তেজপুৰলৈ গৈ থাকোঁ ৰাস্তাৰে সদায় ভাবোঁ যে মন্দিৰটো দৰ্শন কৰিম সদায় প্লেন বনাওঁ কিন্তু অহা নহয় আজি আহিলোঁ বহুত ভাল লাগিলে খুব ধুনীয়া এটা পৰিৱেশ মানে যিকোনো মন্দিৰলৈ যেতিয়া আপোনালোকে যায় তেতিয়া তাত ৰৈ থকা মানুহবিলাকক কিবা এটা অৰিহণা দিয়েনে মানে কিবা এটা পইচা দিয়েনে মই ভাবোঁ তেওঁলোকক দিয়া উচিত কিয়নো মানুহৰ মাজতেতো ভগৱান বিৰাজমান देवखाल बाबा है ओम शिव बोले बाबा महादेव बाबा पार्वती माँ गौ माता बाबा देवखाल बाबा মন্দিৰৰ কাষত ৰৈ থকা সেই মানুহবিলাকৰ বেছিভাগেই হ'ল শাৰীৰিকভাৱে অক্ষম কোনোবা যদি কণা কোনোবা খৰা তেওঁলোকক যদি আমি কিবা এটা দিওঁ তেতিয়াহ'লে মনত শান্তি পোৱা যায় মই ভাবোঁ যে পূজাটো সম্পূৰ্ণ হয় বুলি বিশ্বাস কৰোঁ মানে বহুত ভাল পালোঁ মানে আৰু বাহিৰতো দোকান আছে কিন্তু ভিতৰত সোমাই এইখন দোকান ভিতৰত থকা দোকানখনৰ পৰা ল'ব পাৰিব এইফালে আমি ইয়াৰ পৰা লগাইছোঁ দেখাইছোঁ এইখন দোকানৰ পৰা ল'ব পাৰিব খুব ধুনীয়াকৈ খুব ভাল লাগিছে মানে ইয়াৰ পৰা প্ৰসাদ চসাদ গোটেইখিনি আৰু খুব ধুনীয়াকৈ দাদাহঁতে ধুনীয়াকৈ ঠাণ্ডা পৰিৱেশটো মানে এইখন দোকানৰ পৰা ল'ব পাৰিব খুব ভাল লাগিছে ভাইটিহঁতে দাদাহঁতে মানে খুব ধুনীয়াকৈ দিছে এইফালে ৰুমিবাও ল'লে ৰুমিবাও ফোনত ব্যস্ত মানে ভাল লাগিলে বহুত ভাল লাগিছে মানে বহুত বেছি ভাল লাগিছিলে বহুদিনীয়া মানে মনৰ আশা এটা পূৰণ হ'ল বহুদিনীয়া মানে সদায় ভাবি থাকোঁ তেজপুৰ গ'লে যে আহিম কিন্তু আজি আহিব পাৰিলোঁ বহুত ভাল লাগিছে